নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্যতা ভিডিঅ'লৈ। এই মুহূৰ্তত যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত এইবাৰ উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যে স্কুটিৰ কাৰণে কেতিয়াৰ পৰা এপ্লাই চলিব আৰু লগতে বহুতো ষ্টুডেণ্টে সুধি আছিলে যে ল'ৰাসকলৰ ক্ষেত্ৰত কিমান পাৰ্চেণ্টেজ পালে এইবাৰ স্কুটি প্ৰদান কৰা হ'ব। তো কেতিয়াৰ পৰা এপ্লাই চলিব, এপ্লাই কেনেকুৱা ধৰণে কৰিব, তো লেটাৰ মাৰ্কছ মানে কি সম্পূৰ্ণ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম, আলোচনা কৰিম। তো ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব সবিশেষ তথ্য জানিবলৈ। তো ভিডিঅ'টি যদিহে শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব আৰু যদি এই চেনেলত আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে আলোচনা কৰোঁ ল'ৰাসকলৰ ক্ষেত্ৰত কিমান পাৰ্চেণ্টেজ লাগিব। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰি দিছে যে লেটাৰ মাৰ্ক পাব লাগিব ল'ৰাসকলৰ ক্ষেত্ৰত। তো লেটাৰ মাৰ্কছ মানে কি? তো বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এটা প্ৰশ্ন উদয় হৈ আছিলে যে লেটাৰ মাৰ্ক কিমান পাৰ্চেণ্টেজ লাগিব বা কিমান মাৰ্ক লাগিব। অৰ্থাৎ লেটাৰ মাৰ্ক মানে হৈছে 80% লাগিব। তো তেতিয়াহে ল'ৰাসকলে স্কুটি পাব। এইটো কথা স্পষ্ট আপোনালোকে ইয়াতে শুনিব পাৰে তেখেতৰ যি মন্তব্য। হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীবিলাকক স্কুটি দিম। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত লেটাৰ নম্বৰ পোৱা ল'ৰাবিলাককো আমি স্কুটি দিম। তো বহুতো ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন উদয় হৈ আছিলে যে লেটাৰ মাৰ্কছ মানে কি। তো এই ক্ষেত্ৰত তেখেতে স্পষ্ট কৰি দিছে যে লেটাৰ মাৰ্ক পালেহে স্কুটি দিয়া হ'ব ল'ৰাসকলক। অৰ্থাৎ লেটাৰ মাৰ্ক বা এটা ছাবজেক্টত লেটাৰ মাৰ্ক পালে স্কুটি দিব নেকি, এইটো সম্পূৰ্ণৰূপে মিছা। এটা ছাবজেক্টত বা দুটা ছাবজেক্টত লেটাৰ মাৰ্ক পালেও আপোনালোকক স্কুটি নিদিয়ে। 80% পাব লাগিব ল'ৰাসকলৰ ক্ষেত্ৰত, তেতিয়াহে আপোনালোকে স্কুটি পাব। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে আচলতে কেতিয়াৰ পৰা এপ্লাই চলিব স্কুটিৰ কাৰণে। স্কুটিৰ কাৰণে এতিয়ালৈকে এপ্লাই ডেট অফিচিয়েলি এনাউন্স কৰা নাই, আপোনালোকে ইয়াতে চাব পাৰে। তো অফিচিয়েল ৱেবছাইট এনেকুৱা ধৰণে আপোনালোকৰ মুকলি হ'ব যদিহে মুকলি হয়। আগৰ যিটো ৱেবছাইট হয় সেইটো ৱেবছাইটতে আপোনালোকে চইচ কৰিব পাৰিব স্কুটিসমূহ। ইয়াতে দেখিবলৈ পাইছে আপোনালোকৰ ৰোল আৰু নাম্বাৰ দি কেনে ৰেজিষ্ট্ৰেশ্যন দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন দি কেপচা কোড দি লগ ইন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইল দিব লাগিব। আপোনালোকে কিমান নাম্বাৰ পাইছিলে, আপোনালোকৰ মাৰ্কশ্বিটখন চাই আপোনালোকে কিমান নাম্বাৰ পাইছিলে, আপোনালোকৰ পাছপৰ্ট চাইজৰ একপি ফটো লাগিব। আপোনালোকে ইয়াতেই এপ্লাই কৰিব পাৰিব অতি সহজে। ইয়াত দেখিবলৈ পাইছে চইচ অফ স্কুটি, ক্লিক হে এনেকুৱা ধৰণে আপোনালোকে ক্লিক কৰিলে আপোনালোকে চইচ কৰিব পাৰিব আপোনালোকে পেট্ৰলৰ স্কুটি ল'ব নে বেটেৰী স্কুটি ল'ব। তো বন্ধু বান্ধৱীসকল এপ্লাই চলিলে আপোনালোকক সঠিক সময়ত ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম আৰু কেনেকুৱা ধৰণে আপোনালোকে এপ্লাই কৰিব স্কুটিৰ কাৰণে। তো সম্পূৰ্ণ প্ৰচেছ আপোনালোকক পিছৰ ভিডিঅ'ত জনাই দিম যেতিয়া আপোনালোকৰ অফিচিয়েল এনাউন্স কৰিব। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদি ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদিহে আপোনালোকে এই চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।